हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल आमान फ्रम आसाम। और मोर नाम है आमान बंधुসকল। मैं और आपुनी माने आम सकलोए सरुरे পৰা শুনি आइছো যে শিক্ষা শিক্ষা শিক্ষা, কিন্তু এই শিক্ষা কি বা ইয়াৰ অর্থ কি আজি আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বিষয়ে আমি বহলাই আলোচনা কৰিম। তো বলক আজি ভিডিওটো আমি আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰোঁ। চাওক, শিক্ষাৰ ধাৰণা বা অৰ্থ যথেষ্ট ব্যাপক আৰু গভীৰ। বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰি আমি ক'ব পাৰোঁ যে শিক্ষা মানে হৈছে জ্ঞান আৰু জ্ঞান মানে হৈছে শক্তি, যিয়ে আমাৰ শাৰীৰিক, মানসিক, সামাজিক, নৈতিক, আধ্যাত্মিক আদি সকলো দিশৰ বিকাশ সাধন কৰি আমাক এক সুস্থ, সবল, সুখী আৰু সফল জীৱন যাপন কৰিবলৈ উপযুক্ত কৰি তোলে। শিক্ষা মানে হৈছে জ্ঞান আহৰণ কৰা, যি জ্ঞানৰ যোগেদি আমি আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ পৰিৱেশ আৰু পৰিস্থিতি, ভাল বেয়া, উচিত অনুচিত, সৎ অসৎ, ন্যায় অন্যায় আদি বিচাৰ কৰি চাব পাৰি আৰু সেই অনুসৰি আমাৰ আচৰণৰ প্ৰয়োজনীয় পৰিৱৰ্তন আৰু সংশোধন কৰি শিক্ষা মানে হৈছে বিকাশ। এসময়ত বনৰীয়া জীৱ জন্তুৰ দৰে আদিম মানুহৰ আচৰণ প্ৰবৃত্তিও পৰিচালিত আছিল। মানে বনৰীয়া জীৱ জন্তুৰ নিচিনা আচৰণ প্ৰবৃত্তিও আছিল এসময়ত আদিম মানুহৰ সেই পশুজাত আচৰণ শিক্ষাই সুসভ্যতা মাৰ্জিত সুৰুচি কৰি তোলে। মানুহৰ পশুত্বক শিক্ষাই মানৱত্বৰ ৰূপ দান কৰে আৰু শিক্ষাৰ পোহৰ নোপোৱা বন্য পশু পক্ষীসমূহ আজিও পশু হৈয়ে থাকিল। আনহাতে শিক্ষাই মানুহৰ জৈৱিক প্ৰকৃতি ক্ৰমান্বয়ে পৰিশোধন কৰি সামাজিক আৰু ক্ৰমবিকাশশীল জীৱত পৰিণত কৰি তুলিলে। মানুহৰ এই ক্ৰমবিকাশ হৈছে দীৰ্ঘদিন ধৰি শিক্ষাৰ যোগেদি কৰা সুদীৰ্ঘ প্ৰচেষ্টাৰ ফলস্বৰূপ। শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে। শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰকৃতিৰ পথ দেখুৱায়। শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰকৃতিৰ পথ দেখুৱায়। জ্ঞানে মানুহক পশুত্বৰ পৰা বিকশিত কৰি চিন্তা, ভাৱ, অনুভূতিৰ জগতলৈ লৈ যায়। বুদ্ধি, চিন্তা, ভাৱ আৰু অনুভূতিৰ বিকাশ সাধন হ'লেহে আমাৰ ব্যক্তিত্বৰ পূৰ্ণত্বৰ প্ৰাপ্ত হয় আৰু তেতিয়াহে নিজক আৰু সমাজক উপযুক্ত কৰিবলৈ সমৰ্থ হয়। ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ বাবে জ্ঞান আহৰণৰ অতি প্ৰয়োজন আৰু শিক্ষা প্ৰক্ৰিয়াৰ দ্বাৰাহে জ্ঞান আহৰণ সম্ভৱকৰ হয়। আমি যে ইমান বহলকৈ এতিয়া শিক্ষাৰ বিষয়ে আলোচনা কৰিলোঁ, এইখিনি যদি ডাইৰেক্টলি পইণ্ট ৱাইজ আমি আলোচনা কৰিব বিচাৰি তেতিয়াহ'লে কেনেকৈ হ'ব? শুনক, আমি পইণ্ট ৱাইজভাৱে এনেকৈ ক'ব পাৰি। তো এটা পইণ্টত এনেকুৱা হ'ব যে কোনো বিষয় বা কৰ্মক্ষেত্ৰত বিশেষ জ্ঞান, দক্ষতা আৰু কৌশল আয়ত্ত কৰাটোৱে হৈছে শিক্ষা। কোনো বিষয় বা কৰ্মক্ষেত্ৰত বিশেষ জ্ঞান, দক্ষতা আৰু কৌশল আয়ত্ত কৰাটোৱে হৈছে শিক্ষা। আৰু এটা পইণ্টত এনেকুৱা ক'ব পাৰোঁ যে শিক্ষা হৈছে আচৰণৰ এক প্ৰয়োজনীয় সংশোধন বা সংস্কাৰ সাধন ব্যৱস্থা। শিক্ষা হৈছে আচৰণৰ এক প্ৰয়োজনীয় সংশোধন বা সংস্কাৰ সাধন ব্যৱস্থা। আৰু এটা পইণ্টত এনেকুৱা ক'ব পাৰোঁ যে জীৱনৰ সৰ্বোত্তমুখী বিকাশেই হ'ল শিক্ষা। আৰু এটা পইণ্টত এনেকুৱা ক'ব পাৰোঁ যে শিক্ষা হৈছে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী আহিলা। মুঠতে আমি ক'ব পাৰোঁ যে শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ যোগেদি আমি আমাৰ বিকাশ সাধন কৰাৰ উপৰিও সামাজিক জীৱনলৈ অৱদান আগবঢ়াব পাৰোঁ। তো আশা কৰোঁ গম পালে শিক্ষা কি বা শিক্ষাৰ অৰ্থ কি বুজি পালে। আৰু আজিলৈ ইমানেই বন্ধুসকল। যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা নলেজেবল আৰু এডুকেশ্যনেল ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ আৰু সৰ্বশেষত জয় হিন্দ, জয় অসম।